ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম লৈ আহিছোঁ। কাইলৈ যিহেতু নিফটিৰ এক্সপায়াৰীত আপোনালোকে কেনেকৈ কাম কৰিব লাগিব, কাইলৈ নিফটিৰ এক্সপায়াৰীৰ কাৰণে আমাৰ ছুপাৰ লেভেল কি হ'ব, সেই ছুপাৰ লেভেল আপোনালোকক দেখুৱাবলৈ লৈ আনিছোঁ। আপোনালোকক দেখুৱাম, লগতে আপোনালোকক আপডেট দি দিওঁ আজি 50,000 কেপিটেলৰ একাউণ্টটোত কিমান কি গ্ৰ' কৰিলোঁ। আপোনালোকে ইয়াত চাব পাৰে 4,360 আমি ইয়াত গ্ৰ' কৰিলোঁ। ইয়াত ট্ৰেড লোৱা হ'ল, সেই এইকেইটাত স্কেল্প কৰিলোঁ। এইটো মই জাষ্ট শিকাবলৈ মই ট্ৰেডটো লৈছিলোঁ মোৰ ষ্টুডেণ্টছখিনিক। এইটো একাউণ্ট আছিলে, ইয়াতে শিকাই দিলোঁ ইণ্ট্ৰাডে ষ্টকছত কেনেকৈ কৰিব লাগে, কেনেকৈ বাই আৰু চেলটো কৰিব লাগে সেইটো কৰিবলৈ দেখুৱালোঁ। এইটো লেখত নল'ব, ঠিক আছে। ইয়াত আমি ট্ৰেড কৰিলোঁ আৰু 4,360 ইয়াত আমি প্ৰফিট বুকিং কৰিলোঁ, ঠিক আছে। চ' ইয়াত 50,000 কেপিটেলত অলম'ষ্ট আমি 8-9% এপ্ৰক্সিমেট আমি প্ৰফিট বুকিং কৰিলোঁ। এতিয়া কাইলৈ আমাৰ ট্ৰেড কৰিবলৈ আমাৰ ছুপাৰ লেভেল কি হ'ব সেইটো বস্তু আমি জানি লওঁ। কাইলৈ আপ ট্ৰেণ্ডৰ কাৰণে মোমেণ্টাম আহিবলৈ আমাৰ ছুপাৰ লেভেল 20,140 বহুত বেছি ইম্পৰ্টেণ্ট লেভেল হয় আপ ট্ৰেণ্ডৰ কাৰণে, ঠিক আছে। ডাউন ট্ৰেণ্ডৰ কাৰণে 20,004 এটা ইম্পৰ্টেণ্ট লেভেল হয়। আৰু যদি মাৰ্কেট ওপৰলৈ যাবলগীয়া হয় তেতিয়াহ'লে এই লেভেলটো ব্ৰেক কৰিলে আৰু ওপৰলৈ গুচি যাব। আৰু যদি ডাউন ছাইডে যদি মোমেণ্টাম দিবলগীয়া হয় কাইলৈ এক্সপায়াৰীৰ কাৰণে 20,004 তলত যদি ট্ৰেড কৰে আমি এটা শ্বাৰ্প ফল দেখা পাব পাৰোঁ। চ' ট্ৰেড একৰ্ডিংলি কৰক ধুনীয়াকৈ ট্ৰেডিং। এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। লগ পাম অন্য এটা ভিডিঅ'ত। আৰু গধূলি ভিডিঅ' এগেইন আহি আছে, লছ কেনেকৈ ৰিকভাৰী কৰিব পাৰি পাৰ্ট 3। আশা কৰোঁ আপোনালোকে নতুন ছিৰিজটোকো মৰম দিব। লগ পাম অন্য এটা ভিডিঅ'ত। টিল দেন কিপ ট্ৰেডিং।